প্ৰেসিডেন্টে যে কথাটো কৈছে আমাক তেওঁলোকে আমাক বাংলাদেশী হজাবৰ কাৰণে কিয় চেষ্টা কৰি আছে গতিকে সেইকাৰণে আমি কওঁ যে অতি অসমীয়াগিৰি দেখাব নালাগে আমি অসমীয়া অসমীয়াগিৰিটো মই প্ৰতিবাদ জনাইছো অতি অসমীয়াগিৰি বুলি আপুনি ব্যান কৰিব নোৱাৰে অতি অসমীয়াগিৰি বুলি কৈছো এক কথা আপুনি আৰু এবাৰ নকব অতি অসমীয়াগিৰি দেখাব নালাগে আমি এতিয়া কৈছো হয় আমি অতি অসমীয়া আপোনাক বাৰম্বাৰ কৈছো আপুনি যদি নিজকে অসমীয়া বুলি ভাবিছে অসমীয়া বুলি কওক এই ধৰণে আমাক বাৰে বাৰে হকিয়াই নাথাকিব আমি আপোনাক হকিয়াই দিছো আমি এই ধৰণৰ মতামত নিদিব আমি অতি অসমীয়া হয় অতি অসমীয়াগিৰি বুলি এই ধৰণৰ খনিকৰ উপাধি লিখে বৰুৱা উপাধি লিখে হাজৰিকা উপাধি লিখে তেওঁলোকে নিজকে অসমীয়া বুলি লিখি দিয়ে উৰণি অসমৰ কোন মুছলমান নিজকে মুছলিম বুলি নকয় অসমীয়া বুলি কয়